আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম মৰহা প্ৰেম। কবিতাৰ কথা বিষ্ণু বৰাৰ। কবিতাৰ আবৃত্তি সঞ্জয় কৃষ্ণ বৰা। মই মৰিলোনে জীয়াই আছো নালাগে জানিব তুমি। মই সেইদিনাই মৰিলো যিদিনা তুমি মোৰ পৰা গৈছিলা আঁতৰি। এতিয়া মই মাথো জীৱন্ত মৃতদেহ এটি। মুখত আজি মোৰ মিচিকীয়া হাঁহি। তোমাৰ অবিহনে কোনেনো দেখিব হৃদয়ত বৈ থকা বিষাদৰ নৈখনি। দুখৰ মাজতো মই আজি প্ৰাণ খুলি হাঁহো। যদিও জীৱনত সৰ্বোচ্চ হেৰুৱাইছো, কাৰণ মই জানো জীৱনত প্ৰেমৰ প্ৰয়োজন হয়, কিন্তু প্ৰেম মানেতো জীৱন নহয়। সঁচা প্ৰেমৰ শিকলিডাল যেতিয়া ছিঙি যায়, সেই বেদনাতে বহুতো ধ্বংস হয়। আত্মবিশ্বাস থাকিলে সেই বেদনায়ো সৃষ্টিৰ প্ৰেৰণা যোগায়। ধন্যবাদ।